আছোঁ চন্দনে যদি আমাৰ দলত আহে প্ৰথম সি এই কালচাৰৰ প্ৰেচিডেণ্টটো ৰিজাইন দিব লাগিব না ইয়াৰ পিছতহে আহিব পাৰিব সি এতিয়াও প্ৰেচিডেণ্ট হৈ আছে কালচাৰৰ প্ৰেচিডেণ্ট হাৰিমু আফাদ दिफेन बर' सारानो एखेबारे बैसो जाबाय बेस्रा पलिटिकेलाव ओंखारनायनि हांखुर हाबिलाया नुजाथिजोबथारबाय रायजोआव समाजाव आयौ 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 दा मालाय हनै एमपि जाहैलायबाय दा इउपिपिएल नि नेताफ्रा जेनजोबनोसै नै আমাৰ CWC মিটিঙৰ সিদ্ধান্তটো হ'ল অহা 13 তাৰিখ মাৰ্চত ভাৰতৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি আছে ইয়াত যাতে সকলো জাতি জনগোষ্ঠী সকলো যাতে ভালকৈ পাৰ্টিচিপেট কৰিব পাৰে সকলোৱে আহিব লাগে এইটো বিষয়ে আমি কেনেকৈ এই প্ৰগ্ৰামত যোগদান কৰিম বা এই প্ৰগ্ৰামটো ছাকচেছফুল কৰিব পাৰি ইয়াৰ বিষয় লৈহে আমি আলোচনা কৰিছে বেলেগ একো নহয় আৰু প্ৰত্যেকটা ডিষ্ট্ৰিক্টে আমি আগত যিমান টাৰ্গেট দিছিল ইয়াতকৈ বেছি আহিব পৰা পজিশ্যনত আছে সেইকাৰণে আমি এতিয়া টাৰ্গেট দিয়াতকৈ 1000 কোনোবা 1000 কোনোবা 3000 কোনোবা 4000 কোনোবা 1500 এনেকুৱা টাৰ্গেট আমাক দি আছে ভৰাই দি আছে সেইটো আমি এতিয়া ব্যৱস্থা কৰিব লাগে 15টা সময় আমাৰতো আৰু টিকেট এপ্লাই কৰাটো কি ডাঙৰ কথা টিকেট মই ইয়াত খেলিম সেইটোৱে এপ্লাই কৰিব দিছে পোৱা নোপোৱা কোনটো খেলিব কোনটো নেখেলিব এইটো পিছত হ'ব এতিয়া ডিচিশ্যন হোৱা নাই 15টা সমষ্টিত চবে এপ্লিকেশ্যন দিব পাৰে যেহেতু নিৰ্বাচন হোৱা আগতে কেনেকুৱা পৰিস্থিতি কেনেকুৱা বিৰাট ভাল আমি ডিষ্ট্ৰিক্ট পৰ্যায়ত অলপ ফিডবেকটো লৈছিলোঁ ৰিপৰ্ট লৈছিলোঁ মুঠতে দল হিচাপে বিৰাট ভাল পজিশ্যনত আছে আৰু আপোনালোকে দেখিছে আজি ইউপিপিএলৰ বহুত কৰ্মীসকলে আমাৰ লগত যোগদান কৰিছে আৰু আমি যেনেকুৱা পজিশ্যন দিব লাগে আমি কাম্পা বা মাউতি বা ডক্টৰ চাংৰাং বা আমাৰ জমৈ ইহঁতক যিখিনি পজিশ্যন দিব লাগে আজি দিছোঁ আৰু আছে বহুত আছে আহিব মুঠ কেইটা সমষ্টিত জয় হ'ব বুলি ভাবে আপোনালোকে BPF বুলি নহয় NDA কিমান পাৰ্টি আছে চবে আমি একেলগে এই 15টা সমষ্টি মিলাই পেলাই দিছপুৰত 15টা সমষ্টি দিব লাগে MLA NDA হিচাপে সেইটোৱেই বৰপেটা মেডিকেল কলেজটোৰ নামকৰণ নতুনকৈ কৰা হৈছে ফকৰুদ্দিন আলিম নামকৰণটো কাটি পেলাই বৰপেটা মেডিকেল কলেজ বুলি কৰা হৈছে কি ক'ব এইটো ইয়াৰ ওপৰত মই এই দিছপুৰ এই দিল্লী সেইটো বিষয় লৈ মই একো ক'ব নাযাম এইবিলাক বিতৰ্ক নাম ক'ত ৰাস্তাৰ নাম চেঞ্জ হোৱা ক'ৰবাত হস্পিটেলৰ নাম চেঞ্জ হোৱা সেইবিলাকৰ ওপৰত মই কমেণ্ট দিব বিচৰা নাই আমাৰ BTCত আমি আছোঁ BTCয়ে বা BPFে যিটো লাইনত ৰাইজৰ কাৰণে কাম কৰিব বিচাৰি আছে সেই লাইনত আমি কাম কৰি আছোঁ বেলেগ BTC বাহিৰত কি হৈছে হোৱা নাই সেইটো বিতৰ্কত মই নাজানো UPPL আছে NDAত ইহঁতে কিমানটা ছিট পায় কিমান তাত খেলে মুঠতে আমি BPF হিচাপে সেইটোৱে কৈ থাকিম NDA হিচাপে আমি 15টা BTC সমষ্টিত আছে 15টা পাৰ্টি মুখ্যমন্ত্ৰীয়ে একদম কৈছে যে 4টা সমষ্টিত তেওঁলোকে নাই চেম ছাৰে সেইদিনা কৈছে মই শুনি আছোঁ যে BJP হিচাপে 4টা আৰু 11টাটো BPF আৰু UPPL কেনেকুৱা কৰে ইয়াৰ ওপৰত নিৰ্ভৰ কৰিব মোৰ কথাটো হ'ল সেইটো 11টা BPF সেইটো 4টা BJP নহয় 15টা ভিতৰত 15টাও NDA BTCৰ BPF আৰু UPPL মাজত মিত্ৰতা হোৱাৰ সম্ভাৱনা BTCৰ BPF আৰু UPPL BTCত নিমিলে দিছপুৰ দিল্লীত সেইটো বেলেগ কথা কিন্তু BTCত নিমিলে UPPLৰ লগত ৰাইজৰ দল আৰু কংগ্ৰেছৰ পুনৰ মিত্ৰতাৰ দিশে আগবাঢ়িছে ৰাইজৰ দল ক'ত কি হৈছে হোৱা নাই মই এইবিলাকৰ ওপৰত এতিয়া একো নক'ম ইলেকশ্যন ডিক্লেয়াৰ হওক মই ফিল্ডত নামি যাম তেতিয়া মই ক'ব পাৰোঁ কংগ্ৰেছৰ কথা ৰাইজৰ দলৰ কথা UDFৰ কথা সেইবিলাক কথা কেনেকুৱা চলি আছে BTC বাহিৰৰ সেইবিলাকৰ ওপৰত এতিয়া মই একো নক'ম বাছ দেখা গৈছে যে UPPLৰ পৰা কিছু নেতা ইতিমধ্যে BPFত জইন কৰি আছে আৰু আহিব UPPLৰ বহুত নেতা কৰ্মী আৰু আহিব চন্দন ব্ৰহ্ম যোগাযোগ কৰিছে কৰা নাই মই শুনি আছোঁ চন্দনে যদি আমাৰ দলত আহে প্ৰথম সি এই কালচাৰৰ প্ৰেচিডেণ্টটো ৰিজাইন দিব লাগিব না ইয়াৰ পিছতহে আহিব পাৰিব সি এতিয়াও প্ৰেচিডেণ্ট হৈ আছে
কালচাৰৰ প্ৰেচিডেণ্ট হাৰিমু আপাত